বন্ধুসকল দেখিছে আপোনালোকে ক্যালেন্ডাৰ ৰিলেটেড এটা প্ৰশ্ন দিয়া আছে 1950 চনৰ 26 জানুৱাৰী তাৰিখে কি বাৰ আছিল এই প্ৰশ্নটো আমি খুব সহজে উলিয়াই দিম এতিয়া 1950 চনৰ কৈছে যেহেতু 1950 চনৰ 26 জানুৱাৰী যেহেতু ইয়াতে 1949 চনৰ বছৰটোহে কমপ্লিট হৈছে 1950 চনৰ 26 জানুৱাৰী কৈছে গতিকে 1950 চনটো আৰম্ভ হৈছে গতিকে আমি ল'ব লাগিব ইয়াতে 1950 চনটোৰ ঠাইত আমি ল'ব লাগিব 1949 চন হয়নে এতিয়া আমি যদি এইটোক ভাঙি দিও এই 1900 এইটোক যদি আমি ভাঙি দিও 1949 টোক যদি আমি ভাঙি দিও ইয়াক ভাঙি দিলে প্ৰথমে আমি 1600 তাৰ পিছতে 300 তাৰ পিছতে 49 এনেকৈ ভাঙিলে আমি ইয়াতে পাই গলো আমি জানো এইটো এটা লিপ ইয়াৰ 1600 সেঞ্চুৰীটো মানে 1600 শতিকাটো এটা লিপ ইয়াৰ আমি 1600 শতিকাটো লিপ ইয়াৰ কাৰণে সদায় আমি 0 পাইছিলো ফৰ্মুলা মতে ইয়াৰ পিছতে আমি 300 বছৰত আমাৰ ফৰ্মুলা মতে 1 ডেজ পাইছো এক্সট্ৰা দিন 1 ডেজ আছে আৰু 49 বছৰটো যেহেতু 1 ৰ পৰা 49 বছৰ ইয়াতে আমাৰ লিপ ইয়াৰ বছৰ চাব লাগিব আমি লিপ ইয়াৰ বছৰ কেইটা পাম 1 ৰ পৰা 49 বছৰ ইয়াৰ মাজত যেহেতু 4 বছৰ মুৰে যেহেতু 4 বছৰ পিছত লিপ ইয়াৰ বছৰ আহে আমি সেই বস্তুটো উলিয়াব লাগিব সেইকাৰণে আমি 49ক 4 এৰ হৰণ কৰি দিলো কিমান পাম এলে 4 * 4 4 * 8 মানে 12টা আমি 12টা লিপ ইয়াৰ বছৰ পাম মানে 12টা লিপ ইয়াৰ বছৰ পাম আমি জানো লিপ ইয়াৰ বছৰত এক্সট্ৰা দিন দুটা থাকে হয়নে লিপ ইয়াৰ বছৰটোত এক্সট্ৰা দিন আমি দুটা পাওঁ প্লাস এতিয়া সিম্পল ইয়াৰ থাকিব 49 টোৰ পৰা আমি 49 টোৰ পৰা লিপ ইয়াৰ বছৰটো আমি বিয়োগ কৰি দিও এফালে 7 থাকিলে এফালে 3 37 মানে 37টা আমাৰ কি থাকিলে সিম্পল ইয়াৰ এতিয়া আমি গোটেই কেইটা যোগ কৰি দিও এফালে এদিন আছে এফালে 24 দিন এফালে 37 দিন টোটাল কৰি দিলো আমি টোটাল হৈ যাব আমাৰ 7 4 12 2 কৰিলে 3 2 5 62 ডেজ আমাৰ থাকি গল যেহেতু আমাৰ প্ৰশ্নত দি আছে 26 জানুৱাৰী তাৰিখে গতিকে আমি 26 দিনটো ইয়াৰ লগত যোগ কৰি দিব লাগিব 62 লগত 26 আমি যোগ কৰি দিলে এফালে 8 পালো এফালে 8 পালো টোটাল আমাৰ ডেজ আছে 88 ডেজ আমি এতিয়া এক্সট্ৰা ডে উলিয়াব লাগে সেইকাৰণে ইয়াক আকৌ 7 ৰে আমি হৰণ কৰি দিম আমি 88ক 7 ৰে হৰণ কৰি দিলো 7 * 7 একিলে 7 2 14 দি দিলো আমাৰ থাকি গল এক্সট্ৰা দিন 4 দিন হয়নে এক্সট্ৰা দিন আমি পালো 4 দিন এতিয়া 4 দিন হলে আমি সদায় 12 ক্ষেত্ৰত আমাৰ সোমবাৰৰ পৰা আৰম্ভ হয় মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে সানডে এটা 4 নম্বৰ 1 2 3 4 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 4 বৃহস্পতিবাৰ এতিয়া 1950 চনৰ 26 জানুৱাৰী তাৰিখে 1950 চনৰ 26 জানুৱাৰী তাৰিখে কি বাৰ আছিল আমাৰ থাৰ্সডে এতিয়া হয়নে নহয় আমি ক্যালেন্ডাৰত চাওঁ বলো এখন দেখিছে ক্যালেন্ডাৰ ফৰ দা ইয়াৰ 1950 1950 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখে চাব আমি 4টা দিন পাইছো যেহেতু আমি সপ্তাহ সদায় সোমবাৰৰ পৰা হিচাপ কৰো সোম মঙ্গল বুধ বৃহস্পতি যেহেতু থাৰ্সডে মই এনসাৰ আপোনালোকক দেখাইছো থাৰ্সডে পাইছো আমি এইটো হৈছে আমাৰ এনসাৰ বুজি পালে গতিকে আপোনালোকে নিশ্চয় গতিকে আমি এনেকুৱা ধৰণৰ প্ৰশ্ন খুব সহজে কৰিব পাৰো ইয়াৰ বাবে আমাক ফৰ্মুলা আৰু কনসেপ্টৰ প্ৰয়োজন হয় সেইকাৰণে আমি ইয়াৰ পিছত ব্লগছন আমি কনসেপ্টখিনি আপোনালোকৰ মাজত মই শেয়াৰ কৰোঁ কেনে ধৰণৰ কনসেপ্ট হয় কি ধৰণে বুজালে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন এনেকুৱা ধৰণৰ যিকোনো প্ৰশ্ন দিলে খুব সহজে উলিয়াব পাৰিব বলক আমি এতিয়া কনসেপ্টখিনি শিকো সহজ টিক্সৰ সহায়ত ক্যালেন্ডাৰ অংক কৰিব পৰা যায় মই সেই বিষয়ে আপোনালোকক জনাম আমি সকলোৱে ক্যালেন্ডাৰ বিষয়ে জানো তাৰ আগতে মই যদি আপোনালোকক সুধি দিওঁ প্ৰশ্ন এটা আজি যেহেতু 10 নৱেম্বৰ মই আজি 10 নৱেম্বৰ তাৰিখে ভিডিওটো বনাইছো আজি তাৰিখৰ পৰা যদি 22 দিনৰ পিছত কি বাৰ হ'ব আজি 10 নৱেম্বৰৰ পৰা 22 দিনৰ পিছত কি বাৰ হ'ব আপোনালোকে হয়তো নিশ্চয় পাৰিব সহজ কথা আপোনালোকৰ কাৰণে কাৰণ আপোনালোকে হয়তো চাগে আঙুলি মূৰত হিচাপ কৰি ল'ব আজিৰ পৰা 22 দিন উলিয়াই দিব কিন্তু তেনেকে নকৰিলেও খুব সহজ নিয়মত উলিয়াব পৰা যায় এনেকুৱা কিছুমান অংক মই সেই অংকবিলাকে আপোনালোকৰ মাজত দেখাব বিচাৰিছো প্ৰথমে আমি আজি 10 নৱেম্বৰ মই নিজে কৈছো আজি 10 নৱেম্বৰ
মই সুধিছোঁ আজিৰ পৰা 22 দিনৰ পিছত কিমান হ'ব। এই 22 দিনটো মই যোগ কৰি দিলে ইয়াত পালোঁ 32 days। আমি জানো যে এসপ্তাহত 7 দিন থাকে। 7 দিনটো হৈছে আমাৰ কি থাকে, সোমবাৰ থাকে, মঙ্গলবাৰ থাকে, মঙ্গলবাৰ থাকে, বুধবাৰ থাকে, বৃহস্পতিবাৰ থাকে, শুক্ৰবাৰ থাকে, শনিবাৰ থাকে আৰু থাকে দেওবাৰ, যা সকলোৱে চবতকৈ ভাল লগা দিনটো, বন্ধৰ দিনটো দেওবাৰ। এতিয়া মই এসপ্তাহত 7 দিন থাকে, সেইকাৰণে মই এইটো 32 দিনক যদি 7ৰে হৰণ কৰি দিওঁ, 7 4 গুণ 28 পালোঁ 4 দিন। মানে 4 দিন আমি বাকী থাকি গ'ল। এই এক্সট্ৰা দিন মানে এই 4 দিনটো যে বাকী থাকিলে, এই 4 নম্বৰ দিনটোৱে হৈছে আমাৰ উত্তৰ। ইয়াত 4 দিন যে পালোঁ আমি, এই 4 দিন থাকি গ'ল। তলৰ 4 দিনটো হ'ব, এইটো যে থাকি গ'ল, এই 4 দিনটোৱে হ'ব আমাৰ উত্তৰ। এতিয়া 4 দিনটো আমাৰ কি বাৰ হ'ব, ইয়াৰ পৰা হিচাপ কৰিলে সোম, মঙ্গল, বুধ, বৃহস্পতি, মানে 1 2 3 4, এই 4 নম্বৰ দিন পাইছোঁ যিহেতু বৃহস্পতিবাৰ। এতিয়া আমাৰ উত্তৰটো হ'ব আজিৰ পৰা 22 নম্বৰ দিনত বৃহস্পতিবাৰ হ'ব। এতিয়া উত্তৰটো শুদ্ধ হৈছেনে নাই হোৱা মই চাওঁচোন বলক। নৱেম্বৰ 10 তাৰিখৰ পৰা আমি 22 দিন হিচাপ কৰিছোঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22, যিহেতু 22 দিন কৈছোঁ হয়নে। 22 হৈছে আমাৰ ডিচেম্বৰ 2 তাৰিখে পৰিছে 22 দিনটোত হিচাপ কৰি লয়। তেতিয়া আমি চাওক সোমবাৰৰ পৰা যিহেতু সপ্তাহটো আৰম্ভণি হয়, সোম, মঙ্গল, বুধ, বৃহস্পতিবাৰ, গতিকে আমি বৃহস্পতিবাৰ পাইছোঁ। এইটো হৈছে আমাৰ উত্তৰটো। এতিয়া বলক আমি কেলেণ্ডাৰ ভিতৰলৈ যাওঁ। কেলেণ্ডাৰ ভিতৰলৈ যাওঁ আমি। কেলেণ্ডাৰ যিহেতু এখন কেলেণ্ডাৰত আমি কি পাওঁ, বছৰ থাকে, মাহ থাকে, সপ্তাহ থাকে, দিন থাকে। আমি 1 বছৰ পাওঁ, 12 মাহ পাওঁ, সপ্তাহটো নকওঁ, দিন কিমান থাকে আমাৰ 365 দিন থাকে হয়নে। 365 দিন থাকে, 365 দিন থাকে, আৰু যদি কওঁ 366 দিনো থাকে। 366 দিন থাকে এবছৰত। কেতিয়া থাকে, যেতিয়া বছৰটো লিপ ইয়েৰ হয়। সেইটো কেতিয়া হয়, যেতিয়া লিপ ইয়েৰ হয়। লিপ ইয়েৰ বছৰত যেতিয়া ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখ হৈ যায় লিপ ইয়েৰ বছৰটোত। আমি সকলোৱে জানো লিপ ইয়েৰ বছৰৰ বিষয়ে। লিপ ইয়েৰ যেতিয়া 4ৰে হৰণ কৰিলে বছৰটোৰ 4ৰে হৰণ যায়, তেতিয়া সেইটোৱে লিপ ইয়েৰ বছৰ। আমি জানো চবেই যিহেতু 365 দিনে এবছৰ। আমি এটা কথা মনত আমি ক'ব লাগিব যে 365 দিন 6 ঘণ্টা ঘূৰে। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এবছৰ হ'বলৈ 365 দিন 6 ঘণ্টা। আমি 6 ঘণ্টাটো নধৰোঁ, সেই 6 ঘণ্টাটো নধৰোঁ। কিন্তু যেতিয়া আমি 6 ঘণ্টা কয়, আমি যেতিয়া 4 বছৰ মূৰত যেতিয়া 6 ঘণ্টাকৈ, যিহেতু আমি 6 ঘণ্টাকৈ 4 বছৰত আমি 24 ঘণ্টা পাওঁ। 24 ঘণ্টা আমি সকলোৱে জানো 24 ঘণ্টাত কি এদিন থাকে। এই এদিনটো ইয়াত যোগ হয়। সেইকাৰণে আমি কি 4 বছৰ মূৰত আমি কি পাওঁ, আমি লিপ ইয়েৰ বছৰ পাওঁ। আৰু লিপ ইয়েৰ বছৰটোত থাকে 364 দিন হয়নে। 364 দিন থাকে আমাৰ লিপ ইয়েৰ বছৰটোত। এই 4 বছৰ মূৰে আমি সেইকাৰণে কি পাওঁ, লিপ ইয়েৰ বছৰ পাওঁ। এতিয়া আমি লিপ ইয়েৰ বছৰৰ কথা গম পালোঁ আৰু সাধাৰণ বছৰৰ কথা গম পালোঁ। লিপ ইয়েৰ বছৰ কেতিয়াহে 4 বছৰ মূৰে আমাৰ লিপ ইয়েৰ বছৰ আহে। এতিয়া সপ্তাহ, এবছৰত কিমান সপ্তাহ থাকে, যিহেতু 365 দিন। 365 দিন আমি ইয়াক 7ৰে হৰণ কৰিব লাগিব। 7ৰে হৰণ কৰি দিওঁ। 7ৰে হৰণ কৰিলে আমি কিমান সপ্তাহ পাওঁ,
5 দিলোঁ 5 7 গুণ 35 এইফালে 5 থাকিলে 1 থাকিলে 7 2 গুণ 14 মানে এদিন বাকী থাকি গ'ল 52 সপ্তাহ পালোঁ 52 সপ্তাহ পালোঁ আৰু আমাৰ এদিন এক্সট্ৰা দিন থাকি গ'ল এদিন থাকি গ'ল ঠিক তেনেকৈ আমি যদি 366ক 7 হৰণ কৰিলে আমাৰ এক্সট্ৰা দিন কিমান থাকিব আমাৰ এক্সট্ৰা দিন 3 যদি 366ত আমি 7 কৰিলে 5 7 গুণ 35 এইফালে 1 16 7 2 গুণ 14 ইয়াতে দুদিন তাৰমানে লিপ ইয়াৰ বছৰত আমি এক্সট্ৰা দিন দুদিন পালোঁ আৰু আমি সাধাৰণ বছৰত এক্সট্ৰা দিন এদিন মানে আল্টিমেটলি কি হ'ল কথাতে 365 দিন যেতিয়া হয় 365 দিনটো মই ধৰি লৈছোঁ চিম্পল ইয়াৰ সাধাৰণ ইয়াৰ চিম্পল ইয়াৰ এক্সট্ৰা ডে পালোঁ এদিন আৰু 360 মই লিপ ইয়াৰ এইটো যিহেতু লিপ ইয়াৰ হয় লিপ ইয়াত এক্সট্ৰা ডে থাকে এক্সট্ৰা ডে দুদিন এই এক্সট্ৰা ডে ওপৰতে আমাৰ প্ৰশ্ন আৰু উত্তৰবিলাকৰ কথা আমি গম পোৱা যাব এক্সট্ৰা ডেটো সেইকাৰণে আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কাৰণ প্ৰশ্ন আহিব 1920 চনৰ 15 অক্টোবৰত কি বাৰ হ'ব তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব গতিকে তাৰ বিষয়ে আমি জানিবলৈ হ'লে আমাক কি লাগিব এই এক্সট্ৰা দিনৰ বিষয়ে আমি জানিব লাগিব আমি এটা কথা মনত ৰাখিব লাগিব যে এবছৰত এক্সট্ৰা ডে পাম আমি 5 ডেজ কি কাৰণে আমি যদি এই 100 বছৰটো মাজৰ পৰা লিপ ইয়াৰ বছৰখিনি উলিয়াওঁ তাৰপিছত মই যদি চিম্পল ইয়াৰখিনি উলিয়াই আকৌ হাতেৰে হৰণ কৰি এনেকৈ হিচাপ যদি কৰি থাকোঁ কৰি মেলি আমি মাত্ৰ 5 ডেজহে এক্সট্ৰা দিন পাম আমি 100 বছৰত 5 ডেজ এক্সট্ৰা ডেজ পাম তেতিয়াহ'লে আমি 100 বছৰত এক্সট্ৰা ডে যদি 5 দিন পাওঁ 200 বছৰত কিমান দিন পাম 200 বছৰত আমি এক্সট্ৰা দিন পাম সাধাৰণ কথা এইটো যিহেতু 200 বছৰত আমি 2 হৰণ কৰি দিলে 10 দিন পাম 10 দিন আকৌ 10 দিন যিহেতু পাইছোঁ 10 দিনটোক যদি আমি হাতেৰে হৰণ কৰি দিওঁ তেতিয়া কিমান থাকিব হাতে এবাৰ যাব আৰু 3 দিন থাকি যাব 3 দিন আমি তেতিয়াহ'লে 200 বছৰত এক্সট্ৰা ডে কিমান পাম 3 ডেজহে পাম আমি 200 বছৰত এক্সট্ৰা ডে এতিয়া 300 বছৰত কিমান পাম 300 বছৰত আমি এক্সট্ৰা ডে কিমান হ'ব এইফালে 15 ডেজ হয়নে 15 ডেজক আকৌ হাতেৰে হৰণ কৰি দিলে 1 ডেজ থাকি যাব মানে হাতে 15ক দুবাৰ কৰিলে আৰু এদিন এক্সট্ৰা থাকি যায় 7 2 গুণ 14 হয় এক্সট্ৰা এদিন থাকি যায় গতিকে আমি 300 বছৰত এক্সট্ৰা ডে পাম 1 ডেহে পাম এতিয়া 400 বছৰৰ ক্ষেত্ৰত কিমান পাম 400 বছৰৰ ক্ষেত্ৰত আমি জানো 5 এফালে 400 বছৰৰ ক্ষেত্ৰত 20 দিন পাম হয়নে কিন্তু আমি যিহেতু জানো 400 বছৰটো কি হ'ব লিপ ইয়াৰ বছৰ আমি 400 বছৰটো যিহেতু আমি চেঞ্চুৰীৰ ক্ষেত্ৰত 400 হৰণ কৰিব লাগে এইটো 400 আমি হৰণ কৰিম হৰণ কৰিলে আমি এইটো এটা হ'ল লিপ ইয়াৰ বছৰ যিহেতু লিপ ইয়াৰ বছৰত এটা দিন এক্সট্ৰা থাকি যায় 366 ডেজ হয় লিপ ইয়াৰ বছৰটোত সাধাৰণ বছৰত যিহেতু 365 ডেজ থাকে আৰু লিপ ইয়াৰ বছৰটোত 366 সেই এক্সট্ৰা দিনটো আমি ইয়াৰ লগত যোগ কৰি দিম তেতিয়া আমাৰ থাকিব 21 ডেজ 21 ডেজক যদি আমি 21 ডেজক যদি আকৌ হাতেৰে হৰণ কৰি দিওঁ তেতিয়া কি হ'ব 3 বাৰ যাব মানে 3 বাৰ যাব ইয়াৰ উত্তৰ কি হ'ব আমি 0 ডেজ পাম মানে এক্সট্ৰা ডেজ কি পাম ইয়াত 0 ডেজ পাম যেহেতু হাতে 3 বাৰ যাব 7 3 গুণ 21 থাকি যাব 0 গতিকে 400 বছৰত আমি 0 ডেজ পাম হয়নে গতিকে এইটো এটা কি হৈছে লিপ ইয়াৰ বছৰত আমি কি পালোঁ 0 ডেজ পালোঁ এক্সট্ৰা দিন কিমান পালোঁ 0 ডেজ এতিয়া 400 পৰা 800টো হ'ব এটা লিপ ইয়াৰ বছৰ যিহেতু 4 যাব 4 হৰণ যাব এইটো এটা কি ইয়াতো আমি কি পাম 0 ডেজহে পাম ঠিক তেনেকৈ ইয়াৰ পৰা আকৌ 400 বছৰ পিছত 1600 পাম 1600টোতো আমি কি পাম 0য়ে হ'ব এক্সট্ৰা ডে 0 ঠিক তেনেকৈ 2000 বছৰৰ ক্ষেত্ৰত আমি কি পাম 0 ডেজ পাম হয়নে এইটো আমি 0 ডেজ পাম গতিকে আমি বুজি পালোঁ নিশ্চয় আপোনালোকে বুজি পাইছে তেতিয়াহ'লে আমি কি হ'ল আমি 100 বছৰত 5 ডেজ পালোঁ এক্সট্ৰা ডে
আৰু 200 বছৰত পালোঁ 3 দিন আৰু 300 বছৰত আমাৰ এদিন এক্সট্ৰা 400 বছৰত আমাৰ মানে লিপ ইয়েৰ বছৰ এইকেইটা ক্ষেত্ৰত আমাৰ কি 0 ডেজ মানে আমি 100 বছৰত 100 ইয়াৰ্ছত আমাৰ 100 ইয়াৰ্ছত থাকে এক্সট্ৰা ডে 5 আৰু 200 ইয়াৰ্ছত থাকে আমাৰ কিমান 3 days আৰু 300 ইয়াৰত থাকে 1 days আৰু 400 800 1600 2000 2024 এনেকুৱাত আমাৰ কি হ'ব 0 days এক্সট্ৰা কি হ'ব এক্সট্ৰা ডেজ আমাৰ 0 হ'ব গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া আমাৰ প্ৰশ্নবিলাকৰ ওচৰত যাম তেতিয়া আপোনালোকে কনচেপ্টটো ভালদৰে বুজি পাব বন্ধুসকল আপোনালোকে চাব এতিয়া আমি এটা প্ৰশ্ন লৈছোঁ 1990 চনৰ 10 জানুৱাৰী তাৰিখে কি বাৰ আছিল যেহেতু 1990 চনৰ 10 জানুৱাৰী তাৰিখে কথা সুধিছে 1990 চনৰ কথা সুধিছে গতিকে এই প্ৰশ্নটোৰ উত্তৰ উলিয়াবলৈ আমি এতিয়া খুব সহজে উলিয়াই দিম যেহেতু আমাৰ কনচেপ্ট ক্লিয়াৰ হৈ আছে আমি 1990 চনৰ জানুৱাৰী 10 জানুৱাৰীত হৈছে গতিকে আমি 1990 চনটো আৰম্ভণি হৈছে আমাৰ 1990 চনটো আৰম্ভণি হৈছে যিহেতু আমি এতিয়া ল'ব লাগিব 1999 চনটো ল'ব লাগিব কাৰণ এইটো আৰম্ভণি হৈছে আৰু 10 জানুৱাৰী তাৰিখটো হয়নে এতিয়া আমি এই চনটো আমি যদি ভাঙি দিওঁ আমি 1600 300 1900 প্লাছ 89 হয়নে এনেকৈও ল'ব পাৰিমনে আমাৰ এতিয়া 1999 এনেকৈও আমি এইটো ভাঙি ল'লে এনেকৈ হ'ব আমি যিহেতু এইটো চেঞ্চুৰীটো এটা লিপ ইয়েৰ হয় লিপ ইয়েৰটোক আমি পাইছোঁ এক্সট্ৰা ডে 0 ডেজ থাকে লিপ ইয়েৰত আৰু 300 ইয়াৰ্ছ আমি এতিয়া 300 বছৰত কিমান পাইছিলোঁ এক্সট্ৰা ডে 300 বছৰত আমি এদিন পাইছিলোঁ মনত আছে নিশ্চয় আপোনালোকে 300 বছৰত আমি এদিন পাইছিলোঁ আপোনালোকৰ এইটো নিশ্চয় মনত আছে মই দেখা দিছোঁ এইটো হয়নে 300 বছৰত আমি এক্সট্ৰা ডে এদিন পাইছিলোঁ এতিয়া চাব আপোনালোকে এতিয়া 89 ইয়াৰ্ছত আমাৰ এতিয়া এই 89 ইয়াৰ্ছত আমি কি এই বছৰটোত 89 বছৰৰ মাজত আমাৰ যিহেতু একৰ পৰা যদি আমি 89 বছৰ হওঁ যিহেতু 4 বছৰ মই লিপ ইয়েৰ বছৰ আহে সেইকাৰণে ইয়াৰ মাজত আমি 89 বছৰটোত আমি ইয়াৰ মাজত আমি লিপ ইয়েৰ বছৰ পাম কেইটা লিপ ইয়েৰ বছৰ পাম তাক পাবলৈ আমি 89ক আমি 4য়ে হৰণ কৰিব লাগিব যেহেতু 4য়ে হৰণ কৰিলে আমি লিপ ইয়েৰ বছৰ পাম এফালে 4 দুগুণ 8 পালোঁ এফালে আকৌ 4 দুগুণ 8 পালোঁ 1 মানে 22টা আমাৰ লিপ ইয়েৰ বছৰ কিমান পালোঁ আমি 22টা পালোঁ 22টা আমি কি পালোঁ লিপ ইয়েৰ বছৰ পালোঁ 22 যেহেতু আমি জানো লিপ ইয়েৰ বছৰত আমাৰ এক্সট্ৰা দিন কেইটা থাকে 2টা দিন আমি লিপ ইয়েৰ বছৰত এক্সট্ৰা দিন 2টা থাকে সেই 2য়ে পূৰণ কৰি দিছোঁ যেহেতু এক্সট্ৰা ডে আমাৰ লিপ ইয়েৰ বছৰ 22টা আছে 89 ইয়াৰ্ছৰ একৰ পৰা 89 বছৰৰ ভিতৰত যদি আমি হিচাপ কৰোঁ আমি 22টা পাম লিপ ইয়েৰ বছৰ আৰু এতিয়া আমি চিম্পল ইয়েৰটো পাহৰিব নালাগিব চিম্পল ইয়েৰটো পাবলৈ হ'লে 89ৰ পৰা আমি 22টা যিহেতু লিপ ইয়েৰ বছৰ আছে মাইনাছ কৰি দিওঁ আমি 67টা পাম যিহেতু মাইনাছ কৰি দিব লাগিব লিপ ইয়েৰ বছৰকেইটা চিম্পল ইয়েৰৰ পৰা 89ৰ পৰা আমি 22 লিপ ইয়েৰ বছৰকেইটা মাইনাছ কৰি দিলে আমাৰ 67 থাকি যাব 67 আমি যদি এতিয়া এইকেইটাক যোগ কৰি দিওঁ এইফালে 44 হ'ল এই দুটা পূৰণ কৰি 44 পালোঁ প্লাছ 67 আৰু এইকেইটা যোগ কৰি দিলে কিমান পাম 7 11 12 2 কৰিলে 10 2 11 এইফালে 11 ইয়াৰ কাম হৈ গ'ল যেহেতু আমাৰ প্ৰশ্নত 10 জানুৱাৰী দিছে 10 জানুৱাৰীটো হয়নে 10 জানুৱাৰী দিয়া আছে এতিয়া ইয়াৰ লগত আমি 10 জানুৱাৰীটো যোগ কৰি দিম ইয়াৰ লগত 10 জানুৱাৰী যোগ কৰি দিলে কিমান হ'ব আমাৰ 122 মানে 122 পালোঁ এতিয়া 122 আমি হাতেৰে হৰণ কৰি দিম 122ক যদি আমি হাতেৰে হৰণ কৰি দিওঁ হাতে এবাৰ দিলোঁ প্লাছ থাকিলে 7 বাৰ দিলে 49 হ'ল এইফালে 3 ডেজ মানে এক্সট্ৰা থাকি গ'ল আমাৰ
মানে 3 ডে এক্সট্ৰা থাকি আমাৰ উত্তৰটো এতিয়া 3 ডেজ এক্সট্ৰা। আমি যিহেতু সপ্তাহটো আমাৰ কিহৰ পৰা আৰম্ভ হয়, মনডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে, ছানডে। এতিয়া আমাৰ 3 ডেজ পাইছোঁ আমি, মনডে, টিউজডে, ৱেডনেছডে। তেতিয়া আমাৰ শুদ্ধ উত্তৰ হ'ব ৱেডনেছডে হ'ব উত্তৰ। তেতিয়াহ'লে আমাৰ প্ৰশ্নটো কি, 1990 চনৰ 10 জানুৱাৰী তাৰিখে কি বাৰ হ'ব, 10 জানুৱাৰী তাৰিখে বুধবাৰ হ'ব। এতিয়া আমাৰ উত্তৰটো শুদ্ধ হৈছেনে নাই হোৱা আমি কেলেণ্ডাৰখনত চাওঁচোন বোলো। কেলেণ্ডাৰ দেখিছে 1990 চনৰ আমি জানুৱাৰী মাহৰ 10 তাৰিখে চাব। যিহেতু আমি উত্তৰ পাইছোঁ 3, এতিয়া যিহেতু সপ্তাহৰ সোমবাৰৰ পৰা আমি হিচাপ কৰোঁ, সোম, মঙল, বুধ, গতিকে 3 দিন পাইছোঁ আমি বুধবাৰ, গতিকে আমাৰ উত্তৰ হ'ব কি হ'ব, বুধবাৰ। বন্ধুসকল, মোৰ ভিডিঅ'টিৰ পৰা যদি অকণমান হ'লেও নলেজ বাঢ়িছে বুলি ভাবিছে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ এনেকুৱা ধৰণৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে।